কুমাৰীঘাটৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ 50 সংখ্যক বাৰ্ষিক অধিৱেশন তামুলপুৰ জিলাৰ অন্তৰ্গত পানবাৰী এলপি স্কুলৰ প্ৰাংগণত দুদিনীয়া বনাঢ্য কাৰ্যসূচীৰে আয়োজিত কুমাৰীঘাটা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ 50 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি শুভাৰম্ভ কৰা হয়। প্ৰথম দিনা মুখ্য দ্বাৰ উন্মোচন, ৰভা মঞ্চ উন্মোচন, মঞ্চ মুকলি, গেষ্ট হাউচ আদি মুকলি কৰাৰ লগতে ভলীবল আৰু কাবাডী খেল অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে বড়ো ভাষাৰ কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পিছতে কালি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পিছত কুমাৰীঘাটা অঞ্চলৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ পিছত মুকলি সভা অনুষ্ঠিত হ'ব। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, BTR দৰঙাজুলি সমষ্টিৰ MCL বিশ্বজিৎ গৌৰা নাৰ্জাৰীকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিবলগীয়া মুকলি সভাত কুমাৰীঘাটা অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগ কামনা কৰে কুমাৰীঘাটা আঞ্চলিক এপচিৰ সভাপতি শুক্লেশ্বৰ দৈমাৰীয়ে। ডেস্ক ৰিপৰ্ট আপুনি চাই আছে দ্য ৰয়েল নিউজ। প্ৰথমে মই কুমাৰীঘাটা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই নমস্কাৰ জনাইছোঁ। আমাৰ কুমাৰীঘাটা নিখিল বড়ো ছাত্ৰ সন্থাৰ যি বাৰ্ষিক অধিৱেশন আজিৰ পৰা আৰম্ভ কৰি দুদিনীয়া কাৰ্যসূচীৰে আমি খুব ভাল ধৰণে উদযাপন কৰাৰ কাৰণে সাজু হৈছোঁ। আজি আমাৰ যি সংগঠনৰ যিহেতু এক্টিভিটিবোৰ যিহেতু লিটাৰেচি কম্পিটিশ্যন যেনেকুৱা কাবাডী আৰু ভলীবল চলি আছে আৰু ৰাতি আমাৰ কালচাৰ কম্পিটিশ্যন হ'ব। ঠিক কালচাৰ কম্পিটিশ্যন চলি থাকিব। ইফালে আমাৰ যিহেতু আজি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যিহেতু নতুন এটা কমিটি গঠন কৰা হ'ব, ডেলিগেট ছেশ্যন হ'ব। 6টা বজাৰ লগে লগে আমাৰ ডেলিগেট ছিটিংটো হ'ব। তাৰপিছত নিশ্চয় আমি এই বছৰৰ যিহেতু নতুন কমিটি আমি গঠন ল'ব পাৰিম। আৰু কালি যিহেতু 20 ডিচেম্বৰ দিনা আমাৰ ৰাতিপুৱাৰ পৰা কাৰ্যসূচী কিবা হ'ব। ৰাতিপুৱা আমাৰ 10টা বজাৰ লগে লগে আমাৰ এই কুমাৰীঘাটা অঞ্চলৰ যিবোৰ হায়াৰ ছেকেণ্ডাৰী এক্সাম দি ফালে ফাৰ্ষ্ট ডিভিজন পাই ফালে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাম। আৰু এই সম্বৰ্ধনা জনাত আমাৰ অতিথি হিচাপে তামুলপুৰ ডিগ্ৰী কলেজৰ মাননীয় প্ৰিন্সিপাল ডক্টৰ যোগেন বড়ো ছাৰ আহিব। আৰু এই শেষ হোৱাৰ লগে লগে আমাৰ 12টা বজাত আমাৰ অ'পেন ছেশ্যন হ'ব। অ'পেন ছেশ্যনত আমাৰ চিফ গেষ্ট হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাৰ মাননীয় সভাপতি দীপেন বড়ো ছাৰ আমাৰ উপস্থিত হ'ব। আৰু ইয়াৰ লগতে আমাৰ বড়ো সাহিত্য সভাৰ মাননীয় সাধাৰণ সম্পাদক নীলকণ্ঠ গয়াৰী ছাৰ আমাৰ এই অ'পেন ছেশ্যনত উপস্থিত হ'ব। সেয়েহে আমাৰ যি স্থায়ী বিধায়ক জলেন দৈমাৰী তেখেতেও থাকিব আৰু বিজিত গৌৰা নাৰ্জাৰী যি দৰঙাজুলিৰ MCL তেখেতেও থাকিব আৰু বিভিন্ন সমাজসেৱক আমাৰ এই অ'পেন ছেশ্যনত আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু মই আশা কৰিছোঁ গোটেই আলহীবোৰ যিবোৰ নিমন্ত্ৰণ কৰিছোঁ এইবোৰ আহি পেলাই নিশ্চয় আমাৰ এই অ'পেন ছেশ্যনখন সুকলমে আমি পাৰ কৰাই নিব পাৰিম বুলি আমি আশাবাদী। আৰু ইয়াৰ লগতে মই অনুৰোধ কৰিব বিচাৰিছোঁ এই অঞ্চলৰ ৰাইজবিলাকক অহাকালি যিহেতু অ'পেন ছেশ্যন, এই অ'পেন ছেশ্যনত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মাননীয় দীপেন বড়ো ছাৰে যিহেতু বিভিন্ন দিশক লৈ ফালে নিজৰ বক্তব্য দাঙি ধৰিব, এই মন্তব্য দাঙি ধৰাক আমি ধুনীয়াকৈ আমি আলোচনাৰ বিষয় বুলি বা আমি শুনিব লাগিব। আমি গোটেই ৰাইজে আহি ফালে নিশ্চয় আমাক যোগদান কৰি ফালে আমাৰ প্ৰগ্ৰাম ছাকচেছফুল কৰিব বুলি মই আশাবাদী।